আপোনাৰ বিয়া কেতিয়া হ'ব? এই প্ৰশ্নটো হয়তো আপোনাক কোনোবাই সুধিছে, নহ'লে আপুনিও নিজকে সুধিছে। মোৰ বিয়া কিয় হোৱা নাই? মোৰ ৰিলেশ্যনশ্বিপ আছে, কিন্তু বিয়ালৈ কিয় আগবাঢ়িব পৰা নাই? মোৰ বিয়া সোনকালে হ'ব নে অলপ দেৰিকে হ'ব? এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনলৈ আহি থাকে। এইবোৰ জানিবলৈ বহুতে জ্যোতিষৰ সহায় লয়। কিন্তু এটা কথা মনত ৰাখিব, কেৱল জন্ম তাৰিখ চাই বিয়াৰ একজেক্ট ডেট কোৱা সম্ভৱ নহয়। জন্ম কুণ্ডলী কেইবাটাও বিষয় একেলগে চাব লাগে। আজি মই একেবাৰে সহজ ভাষাত এই বিষয়বোৰেই আপোনালোকক বুজাম। প্ৰথমতে আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ, সপ্তম ভাৱ অৰ্থাৎ 7th হাউচ। ভেদিক এষ্ট্ৰলজিত সপ্তম ভাৱক মেৰিজ, স্পাউচ, পাৰ্টনাৰশ্বিপ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়। সেইবাবে কোনো ব্যক্তিৰ মেৰিজ লাইফ বিশ্লেষণ কৰিবলৈ প্ৰথমে সপ্তম ভাৱৰ অধিপতি অৰ্থাৎ 7th হাউচ লৰ্ড চোৱা হয়। কিন্তু ইয়াত এটা ভুল বহুতৰে কৰে। গুগল বা ইউটিউবত কিবা এটা দেখি কয়, মোৰ 7th হাউচত আমুক গ্ৰহ আছে, গতিকে মোৰ বিয়া এনেকুৱাই হ'ব। এনেকৈ কেৱল এটা প্লেচমেণ্ট চাই সিদ্ধান্ত লোৱা উচিত নহয়। সম্পূৰ্ণ হৰস্কোপ চাব লাগে। এতিয়া আহোঁ ভিনাছ আৰু জুপিটাৰ। সাধাৰণতে ভিনাছক ল অফ এট্ৰেকশ্যন আৰু ৰিলেশ্যনশ্বিপৰ সৈতে জড়িত বুলি ধৰা হয়। আনহাতে জুপিটাৰক উইজডম, গাইডেন্স এণ্ড এক্সপেনশ্যন সৈতে জড়িত বুলি ধৰা হয়। সেইবাবে মেৰিজ এনালিচিছ কৰোঁতে এই দুইটা গ্ৰহৰ বহুতো বেছি গুৰুত্বপূৰ্ণ। কিন্তু ইয়াতো একেটা কথাই, ভিনাছ ভাল মানেই বিয়া সোনকালে হ'ব এয়া ফিক্স ৰুল নহয়। কোন ৰাশিত আছে, কোন ভাৱত আছে, আন গ্ৰহৰ সৈতে কেনে ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ চাব লাগে। এতিয়া এটা ইণ্টাৰেষ্টিং কথা, কেতিয়াবা এজন মানুহৰ ৰিলেশ্যনশ্বিপ ভাল থাকে, মেৰিজ কৰাৰ ইচ্ছাও থাকে, ফেমিলিও এগ্ৰী থাকে, তথাপিও বিয়া ডিলে হৈ থাকে। তেতিয়া এষ্ট্ৰলজিত কিছুমান প্লেনেটৰী পিৰিয়ড আৰু ট্ৰেনজিটো চোৱা হয়। অৰ্থাৎ কুণ্ডলী কেৱল বিয়া হ'বনে নহ'ব চোৱাৰ বস্তু নহয়, টাইমিং বিশ্লেষণৰ বাবেও বিভিন্ন ফেক্টৰ চোৱা হয়। এতিয়া আহোঁ শনি গ্ৰহলৈ। শনিৰ নাম শুনিলেই বহুতে ভয় খায়, কিন্তু শনি মানে বেয়া এয়া ভুল ধাৰণা। জ্যোতিষক শনিক ডিলে, ডিচিপ্লিন, ৰেছপনচিবিলিটি, লং টাৰ্ম ফলৰ কাৰণে গ্ৰহ বুলি কোৱা হয়। সেইবাবে কিছুমান হৰস্কোপত মেৰিজ ৰিলেটেড হাউচ বা লৰ্ডৰ সৈতে শনিয়ে কানেকশ্যন কৰিলে মেৰিজ ডিলেৰ এটা ইণ্ডিকেশ্যন হিচাপে বিবেচনা কৰা হয়। কিন্তু আকৌ কৈছোঁ, কেৱল শনি আছে বুলি কিবা ডিলে হ'ব বুলি ক'ব নোৱাৰি। সম্পূৰ্ণ চাৰ্ট চাব লাগিব। এতিয়া কথা পাতোঁ ৰাহু আৰু কেতুৰ বিষয়ে। এই দুইটা ভেদিক এষ্ট্ৰলজিৰ শ্বেডো প্লেনেটছ বুলি কোৱা হয়। ৰিলেশ্যনশ্বিপ আৰু মেৰিজৰ সৈতে কানেকশ্যন থাকিলে কিছুমান ক্ষেত্ৰত ৰিলেশ্যনশ্বিপত কনফিউজন, আনইউজুৱেল চাৰ্কামটেন্সেছ বা ছাডেন চেঞ্জেছ কৰাই কিছুমান মানুহৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপ এটা আৰম্ভ হয় আকৌ হঠাতে শেষ হৈ যায়। কিছুমানৰ ক্ষেত্ৰত ফেমিলি আৰু ৰিলেশ্যনশ্বিপৰ মাজত কনফ্লিক্ট দেখা যায়। কিন্তু মনত ৰাখিব, এইবোৰ জ্যোতিষৰ ইণ্টাৰপ্ৰিটেশ্যন হয়, নিশ্চিত ভৱিষ্যতবাণী নহয়। এতিয়া আহিল আটাইতকৈ ইণ্টাৰেষ্টিং পাৰ্ট, দশা। বহুতে ভাবে জন্ম কুণ্ডলীত বনোৱাৰ লগে লগে মেৰিজ টাইমিং গম পোৱা যায়। কিন্তু ট্ৰেডিশ্যনেল ভেদিক এষ্ট্ৰলজিত টাইমিং বিশ্লেষণৰ বাবে প্লেনেটৰী পিৰিয়ড বা দশা বিবেচনা কৰা হয়। হৰস্কোপত মেৰিজৰ ইণ্ডিকেশ্যন থাকিলেও সেই ফল কেতিয়া এক্টিভেট হ'ব সেইটো দশাৰ সহায়ত আপোনালোকক গণনা কৰি কোৱা হয়। আৰু এটা প্ৰশ্ন, মোৰ লভ মেৰিজ হ'ব নে এৰেঞ্জ মেৰিজ হ'ব, সেইটো আপোনালোকৰ হৰস্কোপ চাই কোৱা হয়। যদি আপোনালোকৰ 5th হাউচত আৰু 7th হাউচত কানেকশ্যন থাকে, তেনেহ'লে আপোনালোকৰ লাভ মেৰিজ হোৱা বুলি কোৱা হয়। 5th হাউচে আপোনালোকৰ ৰোমেন্স, লভৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়। 7th হাউচ মেৰিজ বুলি ধৰা হয়। এই দুয়োটাৰ মাজত কানেকশ্যন থাকিলেই আপোনালোকক এষ্ট্ৰলজাৰজনে লভ মেৰিজৰ পচিবিলিটি আছে বুলি কয়। গতিকে যদি আপোনাৰ বিয়া এতিয়াও হোৱা নাই, তেন্তে লগে লগে এইটো ভাবি নল'ব আপোনাৰ ভাগ্যত বিয়া নাই। এয়া একেবাৰে ভুল ধাৰণা হ'ব পাৰে। মেৰিজ টাইমিং বিশ্লেষণ কৰিবলৈ বহুতো ফেক্টৰ চাব লাগে। গতিকে আজিৰ ভিডিঅ'ৰ পৰা আমি কি শিকিলোঁ? প্ৰথমতে 7th হাউচ শিকিলোঁ আৰু 7th হাউচ লৰ্ড চাব লাগে। ভিনাছ, জুপিটাৰ ইম্পৰ্টেণ্ট ফেক্টৰ্ছ হয় বিয়াৰ ক্ষেত্ৰত। শনি, ৰাহু, কেতু আৰু ইনফ্লুৱেঞ্চ চোৱা হয়। দশা আৰু ট্ৰেনজিটৰ সহায়ত টাইমিংটো কোৱা হয়। আপোনাৰ বিয়া কেতিয়া হ'ব, লভ মেৰিজ হ'ব, এৰেঞ্জ হ'ব, মেৰিজ ডিলে হৈছে, এইবোৰ বিশ্লেষণ কৰিবলৈ আপোনাৰ সম্পূৰ্ণ চাৰ্টখন ভালদৰে চাব লাগিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে আছিল, ধন্যবাদ।